80ৰ তলত নাহে মোৰ কেলকুলেশ্যনে কয় মোৰ সীমিত ৰাজনীতি জ্ঞানে কয় যে 80ৰ তলত কোনো কাৰণতে আসন নাহে আৰু মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব ইয়াত কোনো সন্দেহ নাই আৰু এইখিনি সময়ত আপুনি চাওক কি মহাজোঁটত ফেচ ভেলু বুলি একো নাই কাক চাই ভোট দিব বদৰুদ্দিন আজমলৰ মুখৰ ফালে চাই দিব কংগ্ৰেছৰ কোনজন লিডাৰৰ মুখৰ ফালে চাই দিব এজনটো লিডাৰ আগত আহক কোনোটো আগত নাই আৰু আনপিনে হাগ্ৰামা মহিলাৰ মুখতো ৰাইজে চাই ভোট নিদিয়ে কাৰণ বড়োলেণ্ডটোৱে ধ্বংস কৰি আহিল আৰু অসমত যদি তেনেকুৱা মানুহ আহিব লাগে অসমৰ মানুহ থাকিব নোৱাৰিব তো এনেকুৱা এটা অৱস্থাত আজি কোনফালে এই মহাজোঁটে সিট পায় ক'ত সিট পাব সেইটো আমাৰ সন্দেহ আছে 100% কথা মানে সত্য কথা কৈছে আপুনি ফেচ ভেলু নথকাৰ ৰাজনীতিত ফেচ ভেলু লাগে কাক চাই ৰাইজে ভোট দিব আজি ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে অমিত শ্বাহ ডাঙৰীয়া আছে আৰু অসমৰ কথা ক'বলৈ আজি ইয়াত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে অতুল বৰা ডাঙৰীয়া আছে বহুত নেতৃত্ব আছে ইয়াতে যিসকলে অসমৰ জাতীয় জীৱনত এটা দায়িত্ব পালন কৰি আহিছে সেই সকল মানুহে আজি 5টা বছৰত কিমানখিনি কাম কৰি দেখুৱাইছে আজি শান্তি প্ৰতিষ্ঠা কৰিছে কাৰ্বি ভূমিত 30-40 বছৰ অশান্তি হৈ আছিল শান্তি প্ৰতিষ্ঠা কৰিল বড়ো ভূমিত শান্তি প্ৰতিষ্ঠা কৰিল সেই ব্যক্তিত্ব যিটো আছে সেই সকলক চাইহে ভোট দিব গতিকে যাৰ ফেচ ভেলু নাই সেই মানুহবিলাকক ভোট দি ৰাইজে ভোট নষ্ট নকৰে এইকাৰণে আপোনালোকে ইতিমধ্যে গম পায় আমিও গম পাওঁ ইয়াত যে আৰু মানে এতিয়া ভোট ইলেকশ্যনটো নাপাতিলে হয়তো কংগ্ৰেছে ক'ব কোনোবা ক'ব ইলেকশ্যন পাতিব লাগে আদাৰৱাইজ ইলেকশ্যন হ'ব লগা দৰকাৰে নাই ইয়াত ঘোষণাই কৰিব পাৰে ইয়াত যে বিজেপি নেতৃত্ব চৰকাৰ আহিব এইটো ঘোষণা কৰিব পৰা অৱস্থাত আছে যোৱা 17টা বছৰত BTC চুক্তি হোৱাৰ পিছত যিখিনি আজি আমাৰ তাত মদৰ সংস্কৃতি জুৱাৰ সংস্কৃতি বিভিন্ন মানে হিংসাত্মক পৰিস্থিতিৰ সংস্কৃতি আমাৰ মাজত আনিছে ইয়াৰ কাৰণে আজি বড়ো অনাবড়ো বিভাজন হৈছিলে বড়োলেণ্ডত বড়ো ভূমিত যোৱা 17টা বছৰত মানুহ ভয়কে সময় কাটাব লগা হৈছে আৰু অগাধ দুৰ্নীতি ভ্ৰষ্টাচাৰ এইটো হাগ্ৰামা মহিলাৰী দিয়ে আমাৰ বড়োলেণ্ডত আনিছে আৰু সেইকাৰণে আজি ভয় কৰিব লগা মানুহ আছে যদি ৰাজনীতি অসমৰ ৰাজনীতি এইটো হ'ল হাগ্ৰামা মহিলাৰীৰ কোনো জাতি জনগোষ্ঠীৰ লগত কোনো মানে তেখেতৰ কোনো দায়বদ্ধতা নাই কোনো এটা অঞ্চলৰ লগত দায়বদ্ধতা নাই উন্নয়নৰ লগত তেখেতৰ কোনো ৰেছপন্সিবিলিটি তেখেতে নেদেখুৱায় তেখেতে সুবিধাবাদী মানুহ আৰু সেইকাৰণে আজি UDF কংগ্ৰেছৰ লগত মিলি গৈছে কালি কাৰোবাৰ লগত যাব আৰু তেখেতে সবচে ৰাজনীতিত ভয়ংকৰ মানুহ না বিজেপি না বেলেগ